हाय की खबर ভালনে বহুত দিনৰ মূৰত আকৌ আহি গলো स्वागत नहीं करोगे हमारा অভি শৰ্মা চেনেলক সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা ঘণ্টা বটনটো দবাবা নতুনকৈ আপলোড দিয়া ভিডিঅ'ৰ জাননী পাবলৈ হেল্ল' এভৰিবডি ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' another video হা কাহে কা another video ইউটিউবত দেখোন আৰু ভিডিঅ' নাই সব ডিলিটেড হেল্ল কথাটো হয় পিছে হেল্ল' এভৰিবডি ৱেলকাম বেক টু মাই নিউ ভিডিঅ' এতিয়া ঠিক আছে বহুতে মোক সুধি আছে যে মোৰ চেনেলটোৰ লগত হ'ল কি মোৰ ইমানবোৰ ভিডিঅ' কেনেকৈ ডিলিট হৈ গ'ল মোৰ চেনেলটোৰ লগত এটা বহুত ডাঙৰ দুৰ্ঘটনা ঘটিলে দুৰ্ঘটনাটোত মই মোৰ ছাবস্ক্ৰাইবাৰবোৰ বচাব পাৰিলোঁ চেনেলটো বচাব পাৰিলোঁ কিন্তু অফচোচ ভিডিঅ'বোৰ বচাব নোৱাৰিলোঁ প্ৰায় 50টামান ভিডিঅ' আছিলে সব উৰি গ'ল হ'লেও ইমান টেনশ্যন ল'বলগীয়া কথা নাই সেইবোৰ বহুত পুৰণা ভিডিঅ' সেইবোৰ তোমালোকে নিশ্চয় চালা কিন্তু যিবোৰ ছাবস্ক্ৰাইবাৰবোৰ নতুনকৈ মোৰ চেনেলটোলৈ আহিব সিহঁতি সেইবোৰ ভিডিঅ' চাবলৈ নাপাব সিহঁতৰ বেদলা বাৰু যি কি নহওক এতিয়াৰ পৰা মই আকৌ ইউটিউব জগতলৈ আহিলোঁ এতিয়াৰ পৰা মই আকৌ আগৰ নিচিনাকৈ ৰেগুলাৰ ভিডিঅ' দিম তই ইমান দিন যে ভিডিঅ' দিয়াই নাই মই ভাতেই খোৱা নাই চাহ থকা আছে মই ভাতকেইটা খাই আহোঁ ৰ ঐ যা চবেই ভাত খাই আহ আমাৰ অভি ডাঙৰীয়া আকৌ ইউটিউবত আহি গ'ল এতিয়া সি আকৌ ভিডিঅ' দিব যা খাই আছোঁ দেই চালা মক্কেল খেলো আংকল আপুনি অকণ মনে মনে থাকিবনে নহ'লে কিন্তু মই ভিডিঅ' নবনাম আকৌ হ'লে বেটাই বেয়া পাই গ'ল এনেকৈ মন মাৰিব নাপায় ঠিক আছে এতিয়াৰ পৰা মই একো নকওঁ তই ভিডিঅ' বনা বাৰু গাইছ তেতিয়াহ'লে আহক এতিয়া আজি ভিডিঅ' আৰম্ভ কৰোঁ এতিয়ালৈকে মানে ভিডিঅ' আৰম্ভই হোৱা নাছিলে এডভাৰটাইজ দি আছিলে ইমান টাইম হেল্ল' গাইজ ৱেলকাম বেক টু মাই নিউ ভিডিঅ' তো গাইজ আজি মই আকৌ বহুত দিনৰ মূৰত ইউটিউব জগতলৈ আহি গ'লোঁ আকৌ ৰেগুলাৰ লাষ্ট মই যেতিয়া ইউটিউবত ভিডিঅ' আপলোড কৰি আছিলোঁ তেতিয়া মই ভাইন্স ভিডিঅ' বনাই আছিলোঁ ৰ'ষ্টিং এৰি দিছিলোঁ আৰু ৰ'ষ্টিংটো এৰা বুলি গম পাই বহুত ছাবস্ক্ৰাইবাৰে মোৰ চেনেলটো এৰি দিছিলে আৰে সেইবিলাক বাৰু ঠিক আছে আজি ভিডিঅ' টপিক কিহৰ ওপৰত ভিডিঅ' বনাইছোঁ আজিৰ ভিডিঅ'টো একোৰ বিষয়ে নহয় তোমালোকে যদি ভাবিছা কিবা ইণ্টাৰেষ্টিং ওলাব কিবা মছলা ওলাব তেতিয়াহ'লে তুমি টাইম ৱেষ্ট কৰি আছা টোটেলি টাইম ৱেষ্ট আজি এনেকৈ উল্টা পুল্টা কিবা কিবি বকিম 5 মিনিট 6 মিনিট মানৰ ভিডিঅ'টো কৰিম তাৰপিছত আজি ভিডিঅ' ইমানে বুলি সমাপ্ত কৰি দিম আজি ইমান দিনৰ মূৰত ভিডিঅ' বনাইছোঁ অলপ নাৰ্ভাছ লাগিছে ন নাৰ্ভাছটো লাগিবই আৰু ন বহুত দিনৰ মূৰততো কলেজত গ'লেও নাৰ্ভাছ লাগে বহুত দিনৰ মূৰততো অফিচলৈ গ'লেও নাৰ্ভাছ লাগে বহুত দিনৰ মূৰততো গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ গ'লেও নাৰ্ভাছ লাগে মইতো ভিডিঅ' বনাইছোঁ ভাই নাৰ্ভাছটো লাগিবই স্ক্ৰিপ্টিং শ্বুটিং এডিটিং ইমানবোৰ কৰিব লাগিব নাৰ্ভাছটো লাগিবই আৰু হয় নাই বাইদেৱে এতিয়াৰ পৰা মই ৰ'ষ্টিং ভিডিঅ'ই বনাম ৰ'ষ্টিংটোৱে মানে মেইন কেটেগৰী হ'ব তো বেলেগতকৈ বেলেগকৈ ৰ'ষ্টিঙৰ অৰ্থ কেতিয়াও কাজিয়া হ'ব নালাগে ৰ'ষ্টিঙৰ অৰ্থ সদায় এণ্টাৰটেইনমেণ্ট হ'ব লাগে মই বিচাৰোঁ মই যদি কাৰোবাৰ ওপৰত ৰ'ষ্টিং কৰোঁ তেওঁ যাতে মোৰ ভিডিঅ'টো চাই অলপ হাঁহে অকণমান এতিয়া বহুত ৰ'ষ্টিং চেনেল ওলাইছে বহুতে বহুত ভাল কাম কৰি আছে কিন্তু কিছুমান ৰ'ষ্টাৰে মানে ৰ'ষ্টৰ অৰ্থ কাজিয়া নিচিনা কৰি পেলায় গতিকে ৰ'ষ্টৰ অৰ্থ কেতিয়াও কাজিয়া হ'ব নালাগে এণ্টাৰটেইনমেণ্ট পাৰপজ বুলি ডিছক্লেমাৰ দিলেও অলপ বাছি ল'ব লাগে যি টি কথা ক'ব নালাগে মানে চাব লাগে যাতে ইমানবোৰ তুমি লাখ লাখ দৰ্শকৰ আগত লাখ লাখ ভিউৱাৰ্ছৰ আগত এজনক তুমি হিজিৰা বুলি কৈ দিছা আৰু যদি ডিছক্লেমাৰ যদি দি দিয়া যে এণ্টাৰটেইনমেণ্ট পাৰপজ তেতিয়া হ'ব নেকি নহয় গতিকে ৰ'ষ্টিঙৰ অৰ্থ এণ্টাৰটেইনমেণ্ট হ'ব লাগে কিবা গালি বা কাজিয়া টাইপৰ হ'ব নালাগে বাৰু মই এতিয়াৰ পৰা আকৌ ইউটিউবত আহি গ'লোঁ গতিকে তোমালোকে ছাপোৰ্ট কৰিবা তোমালোকৰ লগৰ ফ্ৰেণ্ডৰ মোবাইলটো কাঢ়ি লৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাই দিবা যাতে সোনকালে আগুৱাই যাব পাৰোঁ কাৰণ বহুতকেইটা চেনেল মোক অভাৰটেক কৰি বহুত আগবাঢ়ি গুচি গ'ল কাৰণ মই 4 মাহ ভিডিঅ' আপলোড দিয়া নাই 4 মাহত যদি ভিডিঅ' দিলোঁ হ'লে এনেও অলপ বাঢ়ি গ'ল গতিকে সহায় কৰিবা মোৰ ভিডিঅ'বোৰ যিমান পাৰা শ্বেয়াৰ কৰি দিবা মই এতিয়া আকৌ আহি গ'লোঁ এতিয়াৰ পৰা আকৌ মই যিমান পাৰোঁ সিমান ভিডিঅ' দিবলৈ চেষ্টা কৰিম তোমালোকক এণ্টাৰটেইন কৰিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ সিমান মই ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম ৰেগুলাৰ মানে আজি এইটো দিলোঁ কাইলৈও আকৌ দিম বুলি নকওঁ মানে যিমান পাৰোঁ সিমান মানে মই মোৰ চেনেলটোত এতিয়া কষ্ট কৰিবলৈ চেষ্টা কৰিম এতিয়াৰ পৰা আমাৰ চেনেলটোত এই আংকলো থাকিব আৰু আংকলৰ কাম হ'ল মোক উংলি কৰা নমস্কাৰ তেতিয়াহ'লে আজিলৈ ইমানে ভিডিঅ'টো চাই যদি ভাল পোৱা লাইক কৰিবা কমেণ্ট কৰিবা আৰু চেনেলটো যিমান পাৰা শ্বেয়াৰ কৰি দিবা কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' মই মাত্ৰ তোমাৰ কাৰণে আনি থাকিম এইটো ইণ্টাৰেষ্টিং নহ'লেও মানে ইণ্টাৰেষ্টিং ভিডিঅ' আনি থাকিম গতিকে চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু আজিলৈ ইমানেই বাই বাই 7 মিনিট 40 ছেকেণ্ড এতিয়ালৈকে শ্বুটিং হ'লেই কিন্তু গাইছোঁ মাত্ৰ 2টা লাইন মই নাৰ্ভাছ বাৰু যি কি নহওক আৰম্ভ কৰোঁ আকৌ হ'লেও ইমান টেনশ্যন ল'বলগীয়া কথা নাই সেইবোৰ মোৰ বহুত পুৰণা ভিডিঅ' আছিলে সেইবোৰ ৰ'ষ্টিং এৰিম বুলি ভাবিছিলোঁ
তো গাইছ আজি মই আকৌ বহুত দিনৰ মূৰত ইউটিউব জগতলৈ আহি গ'লোঁ আকৌ ৰেগুলাৰ লাষ্ট মই যেতিয়া ইউটিউবত ভিডিঅ' আপলোড কৰি আছিলোঁ তেতিয়া মই ভাইন্স ভিডিঅ' বনাই আছিলোঁ ৰ'ষ্টিং এৰি দিছিলোঁ তই ইমান দিন যে ভিডিঅ' দিয়া নাই মই এতিয়ালৈকে তই ইমান দিন ভিডিঅ' দে অঁ তই ইমান দিন যে ভিডিঅ' দিয়াই নাই মই ভাতেই খোৱা নাই চা তোৰ পেট শুকাই আছে